নমস্কাৰ বন্ধুসকল যদি আপুনি এজন ফাৰ্মাৰ আৰু আপোনাৰ মুখ্য ইনকাম সোৰ্স এগ্ৰিকালচাৰ হয় তেন্তে আজিৰ এই ভিডিওটো আপুনি সম্পূৰ্ণকৈ চাওক কাৰণ এই ভিডিওৰ জৰিয়তে আমি আলোচনা কৰিম ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা এনেকুৱা এক স্কিমৰ বিষয়ে যাৰ জৰিয়তে খেতিয়কসকলৰ বাবে বছৰি ৬০০০ কৈ টকা প্ৰদান কৰা হয় ভাৰত চৰকাৰৰ এনেকুৱা কি আঁচনিৰ জৰিয়তে বছৰি ৬০০০ কৈ টকা লাভ কৰিবলৈ পাৰিব এই আঁচনিত এপ্লাই কৰিবলৈ আপোনাৰ কি যোগ্যতা থাকিব লাগিব এই আঁচনিত এপ্লাই কেনেকৈ কৰিব আৰু এপ্লাই কৰিবলৈ ক'ত যাব লাগিব সকলো ডিটেইলছ আজিৰ এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম তাৰ আগতে আপুনি ভিডিওটিত এটা লাইক কৰি দিয়ক আৰু ভিডিওটো চাই যদি অলপো মূল্যৱান যেন লাগে তেন্তে আপোনাৰ বন্ধু আৰু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 2019 চনৰ ফেব্ৰুৱাৰী মাহত খেতিয়কসকলৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছিল PM কিষাণ সম্মান নিধি যোজনা নামৰ এই আঁচনিটো এই আঁচনিৰ জৰিয়তে প্ৰতি 4 মাহৰ পাছে 2000 কৈ টকা মানে বছৰি 6000 কৈ টকা প্ৰদান কৰি আহিছে এতিয়া আপুনিও যদি এই আঁচনিত আবেদন কৰিবলৈ বিচাৰে তেন্তে আপোনাৰ কিছুমান যোগ্যতা থকাটো প্ৰয়োজন তাৰ বাবে জানি থওক এই আঁচনিত আবেদন কৰিবলৈ হলে আপুনি এজন ভাৰতৰ নাগৰিক হ'ব লাগিব অৰ্থাৎ ভাৰতৰ ৰেচিডেন্ট হ'ব লাগিব আৰু আপোনাৰ বয়স 18 পৰা 60 বছৰৰ ভিতৰত হ'বলৈ লাগিব হৈছে আপোনাৰ এডোখৰা খেতি কৰা মাটি থাকিবলৈ লাগিব আৰু মাটি দুখত আপোনাৰ নাম ৰেজিষ্টাৰ্ড নাইবা আপোনাৰ দেউতাৰ নাম ৰেজিষ্টাৰ্ড থাকিবলৈ লাগিব এতিয়া আমি আলোচনা কৰিম আবেদন কৰাৰ সময়ত কি নথিৰ প্ৰয়োজন হ'ব এক নং নথি হৈছে আপোনাৰ এখন আধাৰ কাৰ্ড থাকিবলৈ লাগিব আৰু আধাৰ কাৰ্ডৰ লগত সংযোগ হৈ থকা মোবাইল নম্বৰটো লগত থাকিবলৈ লাগিব 2 নং নথিটো হৈছে আপোনাৰ ল্যান্ড ৰেভিনিউ ৰিসিপ্ট জমাবন্দী কপি থাকিব লাগিব 3 নম্বৰত আপোনাৰ এটা বেংক একাউণ্ট য'ত ডিবিটি লিংক লগত ৰেশন কাৰ্ড ভোটাৰ কাৰ্ড যদিহে আছে তেন্তে আপুনিও আবেদন কৰিবলৈ এজন যোগ্য